বাবু ছবিলাল উপাধ্যায়ৰ জীৱনৰ পৰা আমি অসমত বাস কৰা গোৰ্খা লোকসকলৰ জীৱনৰ বিষয়েও উমান ল'ব পাৰোঁ। বিভিন্ন সময়ত অসম আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ গোৰ্খা সমাজক বিদেশী আখ্যাৰে হাৰাশাস্তি কৰাৰ কথা আজিও আমি অৱগত। বহু সময়ত বিদেশী আখ্যাৰে আখ্যিত হোৱা বহুজন গোৰ্খাই হয়তো জীৱনত এবাৰৰ বাবে নেপাল দেখাও নাই। তেনেকুৱা ব্যক্তিকো নেপালী ভাষা কোৱাৰ বাবে বা গোপালক হোৱা বাবে তেখেতসকলক যোৱা কেইবাটাও দশকত বিভিন্ন ধৰণে বিদেশী বুলি আখ্যা দি সমাজত তেওঁলোকক লাঞ্ছিত কৰাৰ অভিযোগ আমি সদায়ে দেখি আহিছোঁ। যোৱা ৩টা বছৰত আমি অক্লান্ত প্ৰচেষ্টা চলাইছোঁ যাতে অসমৰ গোৰ্খা সমাজে মান আৰু অপমানৰ পৰা আঁতৰত থাকি সন্মানেৰে অসমীয়া জাতীয় জীৱনৰ এটা বিশিষ্ট অংগৰূপে আমাৰ জাতীয় জীৱনলৈ বৰঙণি আগবঢ়াব পাৰে। এইবাৰ লোকসভা নিৰ্বাচনৰ ঠিক পিছতেই যোৱা 10 দিন আগতে মই ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈকে এখন চিঠি লিখিছোঁ, যাৰ প্ৰতিলিপি মই অসম গোৰ্খা সন্মিলনীকো দিম যে গোৰ্খাসকলক বায়োমেট্ৰিক্স বন্ধ কৰি ৰখাটো সঁচাকৈয়ে দুখৰ কথা আৰু এই ব্যৱস্থাৰ অৱলুপ্তি হ'ব লাগে। জুলাই মাহত গৃহমন্ত্ৰী ডাঙৰীয়াক আনুষ্ঠানিক সাক্ষাৎকাৰ কৰাৰ সময়তো এই বিষয়টো মই উত্থাপন কৰিম আৰু আমাৰ গোৰ্খা সমাজে যাতে এই ধৰণৰ সমস্যাৰ পৰা আঁতৰত থাকিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাম। हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय गबिन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गबिन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गबिन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गबिन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।